চাওঁতে চাওঁতে বহাগ বিহু আহিয়ে গ'ল। বহাগ বিহুত নিজৰ প্ৰিয় মানুহজন কাষত নাথাকিলে বহুত অকলশৰীয়া হেন অনুভৱ হয় ন। তাই এৰি যোৱা আজি বহুদিনেই হ'ল, কিন্তু মই এতিয়াও তাইক পাহৰিবই পৰা নাই। যিটো তাই আজি মোৰ লগত নাই, তথাপি তাই এতিয়াও মোৰ এই হৃদয়ত আছে, মোৰ মগজুত আছে। নাজানো আৰু কিমান দিন এনেকৈ ৰাতি উজাগৰে পাৰ কৰিম। ঋতু আহিব আৰু ঋতু পাৰ হৈ যাব, বহাগ বিহু আহিব আকৌ বহাগ বিহু পাৰ হৈ যাব, কিন্তু মোৰ সেই বিশেষ মানুহজন আৰু এইটো জীৱনত কেতিয়াও উভতি নাহিব। আৰু দুদিন পিছত তাইৰ বেলেগৰ লগত বিয়াও হৈ যাব। তেতিয়াও কি মই তাইৰ কাৰণে অপেক্ষা কৰি থাকিম? তেতিয়াতো তাই আনৰ হৈ যাব ন, আনৰ লগত এখন সুখৰ সংসাৰ কৰিব। কিন্তু মোৰ কি হ'ল? চালা হাঁহি ধেমালি কৰা ঘূৰি ফুৰা ল'ৰাজন আজি ধ্বংস হৈ গ'ল।